এয়া গেষ্ট ৱেলকামৰ কাৰণে ফুলবোৰ এনেকৈ সজাই ৰাখি দিছে ফ্ৰেণ্ডছ। আৰু এনেকৈ টিকা আৰু দিয়া লগাই ৰাখি দিছে ফ্ৰেণ্ডছ। চাওক গেষ্ট আহি আছে, অলমষ্ট পূৰা গেষ্ট হৈছে। আৰু এইখন হৈছে ষ্টেজ আৰু ইয়াতে পাৰফৰ্মেঞ্চ। আৰু আমি অলমষ্ট ৰেডি হৈ ইয়াতে আহি গৈছোঁ আৰু গোটেই সম্পূৰ্ণভাৱে আমি কেনেকুৱা এটা লুকছত আহিছোঁ আৰু কেনেকৈ আমি মেকআপ কৰিছোঁ। চ' আহক আমি আগৰ পৰা চাওঁ কেনেকৈ। আৰু পূৰা জাৰ্ণি কৰি আহি আকৌ সকলোৱেই বেডত পৰি গৈছে, কাৰণ ভাগৰি গৈছে ইহঁতসকল। আৰু ময়ো ভাগৰি গৈছোঁ। চ' তথাপি মই ভিডিঅ'টো বনোৱাৰ কাৰণে অকণমান ধৈৰ্য সহকাৰে ভিডিঅ' বনাই আছোঁ। চ' ফ্ৰেণ্ডছ চাই থাকিব মই কেনেকৈ ভিডিঅ'টো বনাই গৈ থাকোঁ, আৰু আপোনালোকে চাই থাকিব। আমি এতিয়া মেকআপ অকণমান সঁচাকৈ মই ফূৰ্তি হৈছোঁ, প্ৰগ্ৰাম কৰিম আৰু এনেকৈ ফূৰ্তি কৰি আমি মজা লৈ আছোঁ। আৰু হোটেলত খুব ধুনীয়া ৰুম দিছে আমাক। আৰু এতিয়া মেকআপ অলমষ্ট লেট হৈছে আমাৰ। চ' এতিয়া আৰম্ভ কৰিম আমাৰ মেকআপ ষ্টাৰ্ট। চ' সকলোৱে আমি মেকআপত বহি গৈছোঁ। এতিয়া মোৰ পৰাই দেখাইছোঁ যে মই কেনেকৈ মেকআপ কৰি আছোঁ, আৰু আটাইকেইজনীকে সিহঁতকো দেখাই আছোঁ। চ' সিহঁতেও মেকআপ কৰি আছে, দেখাই আছোঁ। এতিয়া চাই থাকিব সিহঁতকো, এজনীকৈ মই দেখাই আছোঁ ফ্ৰেণ্ডছ। চোৱা, এজনী এতিয়া ৰেডি কৰি আছে আৰু এজনীক মেকআপ কৰি আছে। খুব ধুনীয়াকৈ নিজে নিজৰ মেকআপ কৰি লয়। সঁচাকৈয়ে নিজৰ মেকআপখিনি এটলিষ্ট ছোৱালী হিচাপে জানিবই লাগে। আৰু এজনী মেকআপ কৰি আছে। ৱাও, একদম প্ৰফেশ্যনেল মেকআপ। আমাৰ নিজৰ মেকআপ আমি নিজে কৰোঁ, আৰু মইতো প্ৰফেশ্যনেল শিকিছোঁৱেই। আৰু আমাৰ ফাইনেল লুক আহি গৈছে ড্ৰেছত। পূৰা মেকআপ খতম হয়, আৰু আমাৰ ড্ৰেছ, ট্ৰেডিশ্যনেল ড্ৰেছত আমি 2-3টা পাৰফৰ্মেঞ্চ কৰিম। চ' আমাৰ এতিয়া সকলোখিনি দেখাব নোৱাৰিলেও যিমানখিনি পাৰোঁ দেখাম। ফ্ৰেণ্ডছ চাই থাকিব আপোনালোকে। আৰু মোৰ ফাইনেল লুকছ ড্ৰেছত মই অলপমান পেটলি হৈ গৈছোঁ। তো এইকাৰণে অকণমান বেছি শকত লাগিছে। আৰু যিয়ে নহওক দেখাততো ধুনীয়াই হৈ গৈছোঁ। কমেণ্টত জনাবাচোন ফ্ৰেণ্ডছ। আৰু এতিয়া আহি গ'লোঁ প্ৰগ্ৰেমত, পূৰা ছেটত আহি গৈছোঁ। এনেকৈয়ে আমি ভিতৰলৈ যাম, প্ৰগ্ৰেমৰ ভিতৰত। চ' এতিয়া চাওঁগৈ কেনেকুৱা। সঁচাকৈ খুব ধুনীয়াকৈ সজাইছে। পূৰা লাইটিঙেৰে পূৰা হলটো সজাই দিছে, আৰু সঁচাকৈ ভাল লাগিছে। আৰু দেখিছোঁ প্ৰগ্ৰাম আৰম্ভ হৈ আছে। ছিংগাৰে গান গাই আছে, চব ছিংগাৰে গান গাই আছে। ছিংগাৰৰ গান গোৱা খতম হ'লে আমাৰ পাৰফৰ্মেঞ্চ হ'ব কেইটামান, 2-3টা। তাৰপিছত তেখেতসকলৰ নিজৰ কাম আৰম্ভ হ'ব। চ' আমি ইমানখিনি দেখাব নোৱাৰিলেও
যিখিনি দেখাওঁ আপোনালোকে চাই থাকিব ধুনীয়াকৈ ঠিক আছে ফ্ৰেণ্ডছ আৰু এতিয়াতো গান চলিয়ে আছে গানৰ প্ৰগ্ৰাম চাই আছে সকলোৱে আৰু এতিয়া মই ভাবিলোঁ অকণমান বাহিৰখিনিও দেখাই দিওঁ আপোনালোকক বাহিৰখিনি কেনেকৈ এনেকুৱা ধুনীয়াকৈ সজাইছে আৰু লাইটিং বগেৰা আৰু সঁচাকৈ ভাল লাগিছে মোৰো ভাল লাগিছে আপোনালোকৰো ভাল লাগিব ফ্ৰেণ্ডছ এয়া চাওক হোটেলখনৰ এৰিয়াখিনি ইমান ডাঙৰ তেজপুৰৰ এয়া চাওক ইমান ধুনীয়া সঁচাকৈ আৰু ডাঙৰ ফাংচনবোৰ প্ৰগ্ৰেমবোৰ ইয়াতে হৈ থাকে আৰু বিয়াৰ ফাংচনবোৰ হৈ থাকে সঁচাকৈ ভাল লাগিছে আৰু এয়া বুফে চিষ্টেমত যি খোৱা চব লগাই ৰাখিছে আৰু বহুত মানে আছে আৰু স্পাইচি ফুডছবোৰ আৰু এনেকৈয়ে এইখন হৈছে জুচ বাগেৰা পায় তো ইয়াতে যিকোনো জুচ খাব লগা হ'লে ফলৰ ৰস এইখনত পোৱা যায় এইখনত আমি এতিয়া ৰেডি হৈ মেলি আমি এতিয়া কেনেকুৱা লাগি আছোঁ ফ্ৰেণ্ডছ মেকআপ চাবৰে উইদাউট মেকআপ আৰু মেকআপ আমি এতিয়া ৰেডি হৈ গ'লোঁ বাৰাত আহি আছে চিক কৰি আৰু মেৰৰ প'ষ্ট যি ফটো দিছে ইনষ্ট্ৰুমেণ্ট এইবিলাক আছে কিবা কিবি লাইটিং চাইটিঙৰ লগত মেকআপটো সেইকাৰণে বেছি আজাবস্কি লাগিছে চবে চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্টটো কৰিব কেনেকুৱা পায় পূজাবাৰ ভিডিঅ'ছবিলাক আৰু শ্বেয়াৰ কৰিব থেংক ইউ বেল বাটনটো আজিকালি নবই যায় নেকি মানে মোৰ ছাবস্ক্ৰাইব কৰোঁতে নিজে অল হৈ গৈছে চাওমিনহে আৰু নুডলছ চাওমিন খাই আছোঁ আৰু এনেকৈ আৰু সঁচাকৈ বহুত টেষ্টি খাই আছোঁ আৰু মজাকৈ চাই থাকিব ফ্ৰেণ্ডছ এতিয়া আমাৰ খানাও ৰেডি হৈছে খানাৰ বুফে লগাইছে মই লৈছোঁ যদিও ইমানখিনিতো খাব নোৱাৰিম যিমানখিনি খাওঁ আৰু লোৱা এটা চখ বেলেগ আৰু খোৱাখিনি কিমানখিনি খাওঁ গম নাপাওঁ আৰু যিখিনি খাম খাই এতিয়া যাম ৰুমলৈ এইখিনিলৈ আমাৰ ভিডিঅ'টো আছিলে আপোনালোকে চাব ফ্ৰেণ্ডছ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাই দিব ফ্ৰেণ্ডছ অ'কে বাই